নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ হাজিৰ হৈ গ'লোঁ নিশ্চয় ভালে আছে আৰু আমিও ভালে আছোঁ তো মোৰ এই ভিডিঅ'টো আপোনাৰ শ্বৰ্ট ভিডিঅ' বুলিয়ে ক'লোঁ মিনি ভ্লগ যিহেতুকে 5 মিনিটৰ ভিতৰতে শেষ হৈ যাব ভিডিঅ'টো বেছি লং ভিডিঅ' ডেইলি ভ্লগ নহয় যিহেতুকে তো ভিডিঅ'টো চাব শেষলৈকে আৰু যদি ভাল লাগে প্লিজ শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই তো মোৰ এই ভিডিঅ'টো আপোনাৰ দুসপ্তাহমান আগৰ ভিডিঅ' দেই পেণ্ডিং ভিডিঅ' আচলতে মোৰ যোৱা শেষৰ ভিডিঅ'টোত কৈ আছিলে যদি চাইছে তেতিয়াহ'লে নিশ্চয় গম পাব আৰু মোৰ ভিডিঅ' চোৱাসকলেতো নিশ্চয় জানিবই যে মোৰ কেইবাটাও মানে এডিটিং এপছত ভিডিঅ' মানে থোৱাই আছে আধা এডিট কৰি ৰখাই আছে ফুল এডিট কৰি আৰু দি হৈ উঠা নাই আৰু সেই সময়কণ অহা নাই আজি ভাবিলোঁ নাই এই ভিডিঅ'টো এডিট কৰি দি দিওঁ স্পেচবোৰ পূৰা ভৰ্তি হৈ গৈছে মোবাইলৰ তো যিয়ে যি নহওক এই ভিডিঅ'টো আপোনাৰ দুসপ্তাহমান আগৰ ভিডিঅ' আচলতে এনেকুৱা হৈ গৈছে ন আজিকালি টাইমকণ অকণো নিমিলা হৈছে মানে ধৰি লওক আৰাতে স্কুল থ'ব যোৱা আনিব যোৱা লগতে টিউশ্যন দিছোঁ টিউশ্যন থ'ব যোৱা আনিব যোৱা গান নহয় ডান্সত দিছোঁ ডান্সত আনিব যোৱা থ'ব যোৱা কালাৰ ড্ৰয়িং এইবোৰত দিছোঁ আনিব যোৱা থ'ব যোৱা ঘৰত তাইক পঢ়াব লগা থাকে তাইকো অকণমান সময় দিব লাগে লাষ্টত মানে এনেকুৱা হৈ যায় চব কৰি মেলি নিজৰ কাৰণে যিকণ সময় থাকে সেইকণ সময় মোবাইলত অকণমান ইউটিউবৰ মই যিবোৰ মানে ভ্লগাৰৰ ভ্লগ চাই ভাল পাওঁ তাহাঁতৰ অকণমান ভ্লগ চাওঁ লগতে নিজৰ সা খুচুৰা কামবোৰ থাকে সেইবোৰ কৰি মিলিয়ে মানে টাইমখিনি যায় আৰু ইউটিউবত আকৌ ভিডিঅ' এডিট কৰোঁ এটা ইউটিউবত ভিডিঅ' দিব লাগিলে ইউটিউবত ভিডিঅ' দিয়াসকলে নিশ্চয় জানিবই যে মানে ধৰি লওক কিমান চেঁচামেচিৰ কাম আৰু এডিট কৰক থাম্বনেইল বনাওক আপুনি এডিট কৰক মানে ধৰি লওক পাব্লিছ কৰাৰ আগতে যিবোৰ ধৰি লওক বহুত কাম থাকে পটককৈতো ধৰি লওক ভিডিঅ'টো কৰিলোঁ আৰু দিলোঁ তেতিয়াহ'লে বাৰু বেলেগ কথা আছিলে শ্বৰ্টছবোৰ সেইকাৰণে কৰি ভাল লাগে পটককৈ দিব পাৰি যে কিন্তু এই যে ক'লোঁ এডিট কৰি আকৌ দি হৈ উঠা নহয় তো তেনেকুৱা মই কৰিছোঁ বাৰু আৰাধ্যাৰ আপোনাৰ ডান্সৰ স্কুল ড্ৰয়িঙৰ মই কৰি ৰাখিছোঁ ইয়াৰ পিছত সেই ভিডিঅ'টো দিম সেইটোৱে শ্বৰ্ট ভিডিঅ'ই হ'ব সেইটো চাগে 2 মিনিটমানৰ ভিডিঅ' মই শ্বৰ্টকৈ বনাইছোঁ তো তেনেকুৱা বাৰু যিয়ে যি নহওক বৰ্তমান এই ভিডিঅ'টোৰ কথা টপিক অকণমান আলোচনা কৰোঁ যিহেতুকে ভিডিঅ'টো উপস্থাপন কৰিছোঁ মই উপস্থাপন কৰিব লৈছোঁ আচলতে যদি চাই আছে তো কৰিয়ে আছোঁ বাৰু তো আমি গৈছিলোঁ হাছেল হাউচত দুসপ্তাহ আগৰ কথা তো তাইক লৈ গৈছিলোঁ আচলতে আৰাধ্যা সৰু আছিলে দেই তেতিয়া কিমান সময় হৈ গ'ল মোৰ ঠিক একজেক্টলি মনত পৰা নাই কিন্তু তাই সৰুৱে আছিলে ভালকৈ মানে তাই এইবোৰ এনজয় কৰিব নোৱাৰিলে তাই তেতিয়া বুজি পোৱা হোৱা নাছিলে তাইক এবাৰ লৈ গৈছিলোঁ হাছেল হাউচত এইবাৰ তাইৰ হাছেল হাউচত ছেকেণ্ড বাৰ দেই আপোনালোকে যদি গৈছে তেতিয়াহ'লে বাচ্ছাক মানে লৈ গৈছে তেতিয়াহ'লে নিশ্চয় জানিবই আৰু নোযোৱাসকলৰ কাৰণে কৈ দিওঁ মই হাছেল হাউচত গ'লে আপুনি কাৰ্ড বনাব লাগিব কাৰ্ডত পইচা ভৰাব লাগিব তাৰপিছত তাত খেলাবোৰ থাকে যিবোৰ খেলাই আপোনাৰ কাউণ্টাৰ হিচাপত খেলা থাকে কাৰ্ডখন শ্বুট কৰিব লাগিব তাৰ পৰা পইচা কাটি যাব তাৰপিছত আপুনি খেলাব পাৰিব ছিষ্টেমটো হাছেল হাউচৰ সেইটোৱে হয় তো আৰাধ্যা এইটোত খেলি আছিলে অনলি 1 আৱাৰ 300 ৰুপিজ আৰু এনেকুৱা আছে তাতে ভেৰাইটি আছে ভেৰাইটি বুলিব লাগিলে বহুত বেছি নাই আপোনাৰ ধৰি লওক 10-12টামান আছে তেনেকুৱা মানে প্লে জ'ন তো আৰাধ্যাও কৰিলে বহুত কিবা কিবি খেলিলে দেখি আছে ভিডিঅ'টোত বহুত এনজয় কৰিলে তাই আৰু তাইক এনজয় কৰা দেখি আমিও বহুত মানে মেষ্টাৰ আৰু ময়ো বহুত হেপ্পী তাইকতো বাৰু সৰুতে গৈছিলে ক'লোঁ যে তাই তেতিয়া বুজিব পৰা হোৱা নাছিলে যে ক'ত আহিছোঁ কি কৰিছোঁ কিন্তু এইবাৰ তাই যিহেতুকে ডাঙৰ হৈছে এইবোৰ তাই পূৰা উপভোগ কৰিছে বস্তুবোৰ পূৰা লাৰিছে মেকআপ হাউচটোতো পূৰা বস্তুবিলাক শুদলি এই মেকআপৰ মানে ধৰি লওক টেবুলখন কি কয় ডাইনিং টেবুল ড্ৰেছিং টেবুল কি কওঁ ড্ৰেছিং টেবুলখন তাই ঘৰত অৰ্ডাৰ কৰিব বিচাৰে অনলাইন দেখি থাকে কিন্তু মই নকৰোঁ বাৰু কাৰণ ঘৰত স্পেচ নোহোৱা হৈ গৈছে মানে বস্তু ৰখাৰ আৰু এনেও ঘৰত বস্তুটো অৰ্ডাৰ কৰি দিয়াৰ পিছত এদিন বা দুদিন লাৰিব তাৰপিছত আৰু ইণ্টাৰেষ্ট নোহোৱা হৈ যায় এনেকৈ অকণ সময় লাৰিব খেলিব ঘূৰিব সেইকাৰণে ভাল ইণ্টাৰেষ্টটো থাকে তো দেখিছে বাচ্ছাবিলাকে কেনেকুৱাকৈ এনজয় কৰি আছে সাংঘাতিক এনজয় কৰি আছে মজা আৰু সিহঁতক দেখি নিজৰ অকণমান ভাল লাগি যায় এবাৰ পৰি যায় উঠি যায় তেনেকুৱা তো আপোনালোকৰ যদি বাচ্ছা আছে লৈ যাব তেতিয়াহ'লে অকণমান খৰচটো কৰাব পিছে কাৰণ বাচ্ছাটো আপুনি যদিও বুজায় যে ইয়াতে নুঠিবা তাত নুঠিবা নিশ্চয় উঠিবই ঘূৰি মেলি চবখিনিয়ে খেলিব আৰাধ্যা গোটেই খেলিলে মেলিলে আপোনাৰ কাৰ্ডত পইচা ভৰাই ল'ব লাগিব কাৰ্ডখন বনাই
তো তেনেকুৱা তো তেতিয়াহ'লে লগ পাম নেক্সট ভ্লগত তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক নিজৰ খেয়াল ৰাখি গৈ থাকক নিজৰ যিটো মন যায় সেইটোৱে কৰক জীৱনৰ কোনো মানে দিশ নাই জীৱনটো কোনফালে কেনেকৈ যায় কেতিয়া আৰম্ভ কেতিয়া শেষ হৈ যায় তো য'ত ঘূৰিব মন যায় তালৈকে যাওক ঘূৰক ফুৰক মোৰ লাইফৰ ফাণ্ডা হ'ল মোৰ যেতিয়া যিটো মন যায় কৰিম তাৰ মানে এইটো নহয় দিয়কচোন ৰাতি 12টা বজাত ক'ৰবাত ঘূৰিব মন গ'লে যাম সেইটো নহয় ৰুল ৰেগুলেশ্যনত থাকি যিখিনি কৰিব পাৰি নিজকে হেপী কৰি ৰাখিব পাৰি নিজৰ বাচ্চাক লগতে নিজৰ হাজবেণ্ডৰ কথা শুনি সেইখিনি গোটেইখনৰ মাজত থাকি আৰু আপোনাৰ যিটো পচিবল হয় নিজৰ কাৰণে সেইকণ কৰক নিশ্চয় কৰক আৰু হেপী থাকক লাইফত তো মোৰ ক'বলগীয়া সেইখিনি আছে মই নিজেও সেইখিনিয়ে ফ'ল' কৰোঁ নিজৰ লগত তো লগ পাম নেক্সট ভ্লগত তেতিয়ালৈকে বাই বাই নেক্সট ভ্লগটো চাব কিন্তু এই ভিডিঅ'টো শেষত যদি চাই ভাল লাগে কৈছোঁ নহয় ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে কৰি দিব দেই বাই